মই হায়াৰ ছেকেণ্ডেৰী ফেইলো কৰিছোঁ এবাৰ দেই আই এম ভেৰি ষ্ট্ৰেইট আৰু ফেইল কৰিছিলোঁ এটা কাৰণে বজাৰ কৰি কৰি চাইকেলখন বেয়া কৰি পেলালে মই খালি ইমান পঢ়া শুনা ল'ৰা নহয় দেই মই মানে মোৰ লগৰ আছে উৎপল বৰা আছে হি ৱাজ এ ডিন হিয়াৰ চ' তেওঁলোকে বহুত পঢ়া শুনা কৰিছিলে মই তেতিয়া হাঁহো তাৰমানে তহঁতি ইমান পঢ়া শুনা কিয় কৰিছ তহঁতি ৱাই ইট ডাজন্ট কাউণ্ট ইন লাইফ মই একদম উল্টা কথা কওঁ কিন্তু চ' বি প্ৰিপেয়াৰ্ড ফৰ দেট হোৱাট আই এম ছেইং মই খালি বাহিৰৰ কিতাপ বেছি পঢ়িছিলোঁ তাৰমানে যিকেইখন কিতাপ কলেজত দিয়ে মই নপঢ়োঁ কাৰণ সেইখন এদিন পঢ়িলে শেষেই হৈ যায় আকৌ পঢ়ি থাকিবলৈ কি আছে তাত মই BSc আছিলোঁ ফ্ৰম বি বৰুৱা কলেজ কেমিষ্ট্ৰি মেজৰ য়েছ আজ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথছ ফিজিক্সটো মই ভাল পাইছিলোঁ কিন্তু মোক মেজৰ নিদিলে কাৰণ মোৰ মাৰ্কছ কম আছিলে হায়াৰ ছেকেণ্ডেৰী মই হায়াৰ ছেকেণ্ডেৰী ফেইলো কৰিছোঁ এবাৰ দেই আই এম ভেৰি ষ্ট্ৰেইট আৰু ফেইল কৰিছিলোঁ এটা কাৰণে কাৰণ মই কেমিষ্ট্ৰিৰ হেৰি কৰা নাছিলোঁ এইবিলাক কি আছিলে এইটো প্ৰেক্টিকেলছ কাৰণ মই সময় নাপাওঁ মই মিউজিক কৰোঁ ঘূৰি ফুৰোঁ নাটক চিনেমা চাওঁ সেইবোৰ কৰি থাকোঁতে মই ক্লাছ নকৰোঁ ছাৰে ক'লে তোক মই কিয় মই পাছ কৰাম মোৰ এতিয়া মনত আছে কি পেগু ছাৰ নে কি আছিলে আমাৰ কৈছে আপুনি মোক কিয় ফেইল কৰালে মোৰ ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ আছিলে বাট ঠিক আছে মোক প্ৰেক্টিকেল ফেইল কৰাই দিলে তাৰপিছত আৰু মই বোলো মই নপঢ়োঁ যা পিছৰবাৰ পৰীক্ষা দিলে এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপিছত BSc ইয়াত ল'লোঁ এতিয়া কথা হ'ল বি বৰুৱা কলেজ লাইক কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট ইজ চ' ষ্ট্ৰং তাহাঁতি ছানডেও ক্লাছ কৰে মই বোলো মই বাকীকেইদিন ক্লাছ কৰিবলৈ মোৰ দিগদাৰ সময় নাপাওঁ যে আপোনালোকে মোক ছানডে কিয় মাতে মই লাষ্টত আৰু ডিগ্ৰী ছেকেণ্ড ইয়েৰ ফিজিক্সৰ পৰীক্ষা দি আছোঁ পেপাৰখন ফাইল থৈ পেলাই ওলাই গুচি আহিলোঁ মই বোলো এই ডিগ্ৰীটো মোক নালাগে এইটো বেলেগ এজন ল'ৰাৰ যোগ্য তেওঁ পাব মোক কোনো দৰকাৰ নাই প্ৰিন্সিপালে মোক সুধিলে প্ৰিন্সিপালে দেখি গ'ল কথাটো মোক সুধিছিলে যে তই কি কৰিম বুলি ভাবিছ কৈছে মই মিউজিক কৰিম চিনেমা কৰিম গান গাম কৈছে পাৰিবি য়েছ আই উইল ডু ইট সেই বছৰে মই আই had the gold medal in কি এইটো youth festival in Guwahati University মোক জোৰ জবৰদস্তি গান গাইছে দেই মই তেতিয়া বাহিৰত গান নাগাওঁ আমাৰ এজন ছাৰ আছিলে জগদীশ গোস্বামী ছাৰ হি ইজ নট এ ছাৰ হি ইজ লাইক আৱাৰ ফ্ৰেণ্ড ষ্টিল আৱাৰ ফ্ৰেণ্ড চ' জগদীশ গোস্বামী ছাৰে মোক ক'লে যে আমাৰ ৱেষ্টাৰ্ণত কোনো নাই চ' ইউ শুড গ' এণ্ড ইউ শুড ছিং we need a medal because Cotton is going first. So okay sir, I'll do it. মই গান এটা গালোঁ I had the gold medal. I came back and I was a hero in one night in B Borough College. And next year, it was a golden jubilee for B Borough College. And I was sitting with the principal. I was the chief guest there. So that's like the journey from a cycle. So I always believe in cycles, wheels basically. আপোনাৰ এই সাইকেলৰ যাত্ৰা তাৰ পিছত চাৰি চকীয়াৰ যাত্ৰা এবাৰ এৰোপ্লেন পালে মাজে মই আৰু এখন সাইকেল কিনিছিলো হয় আহিব আমাৰ কেম্পাছত সাইকেল আৰু এখন সাইকেল কিনলো এখন একদম পাতল অলপ দামটো বেছি এনেকে হাতেৰে দাঙি দিব পাৰি মোৰ এখন কি সাইকেল কিনি আনিলো তাৰ পিছত দেখিলো মোৰ ঘৰত যেটো ল'ৰা থাকে অৰুণ এতিয়া সি গৰিমাৰ লগত হি ইজ দ্য চিফ এসিস্ট देयर ফৰ কস্টিউমছ এণ্ড অল সো সি বজাৰ কৰিবলৈ যায় এখন লৈ সি বজাৰ কৰি কৰি সাইকেলখন বেয়া কৰি পেলালে আপুনি চলাব নাপালে মানে না মই দুদিনমান চলালো তাৰপিছত মানে মই যেতিয়া চলাওঁ মই ৰাতি ওলাওঁ বাৰু বোলো চাইকেলিংটো ভাল ইটছ এ গুড এক্সাৰচাইজ যেতিয়া চলাব যাওঁ পিছফালে তেওঁলোক থাকে গাড়ী লৈ কোনোবাটো যাবই আৰু তাৰপিছত অকল চেলফি হয় তাৰমানে চাইকেলিং নহয়
সেইকাৰণে মই চলোৱা বাদ দি দিলোঁ মই বোলে এইটো বস্তু মোৰ দ্বাৰা এতিয়া নহ'ব তেতিয়া হৈছিলে এতিয়া নহ'ব গতিকে চাইকেলখন বাদ দি দিলোঁ তাহাঁতি বজাৰ কৰি গৈ চাইকেলখন বেয়া কৰি পেলালে চ' উপায় নাই আৰু চ' দ্যাটছ আ চেডনেছ ইন মাই লাইফ চাইকেল চলাব নোৱাৰে এতিয়া আৰু সেইটো জুবিন গাৰ্গ হোৱাৰ ডিছএডভান্টেজ হৈছে নেকি বাৰু অফক'ৰ্ছ ইয়া এইটো কি বস্তু সেইটো এটা ডাঙৰ প্ৰব্লেম মই কেতিয়াবা ভাবোঁ তাৰমানে কি ৱাই আই বিকেম জুবিন গাৰ্গ মইতো এইটো ভাবি পেলাই মই মিউজিক কৰা নাছিলোঁ বা গান গোৱা নাছিলোঁ বা চিনেমা কৰা নাছিলোঁ বাট এতিয়া টয়লেটত গ'লেও চেল্ফি ইউ ন' দেট I can go anywhere. The problem is that I can মই খালি ঘূৰি ফুৰো একো নাই ৰাতি ওলাওঁ ৰাতি মানুহ কম থাকে so but it's a disadvantage yeah of course দাদা গান এটা অকণমান গাব নেকি গান গাম জানো আজিতো গান গাবলৈ হোৱা নাই দাদা কেইদিনমান আগতে আমাৰ ইয়াতে আলচিৰিংগাত আৰণ মালিক আহিছিলে তেওঁ মায়াবিনীটো গাইছিলে তো তেতিয়া চবেই গম পায় যে মায়াবিনীটো গানটো আছে আৰু কোনে গাইছে কিন্তু আজি যদি আমি আইআইটি গুৱাহাটী শুনাব পাৰোঁ আচল মানুহজনৰ পৰা মায়াবিনীটো বহুত শুনিলে মই এটা নতুন মোৰ আনৰিলিজড গান এটা অকণমান গাম